অঁ আজি উচ্ছেদ অভিযান প্ৰশাসনৰ ফালৰ পৰা নহয়, এইটো আপোনাৰ ৰেলৱে ফালৰ পৰা হৈছে। ডিভিজনেল ৰেলৱে মেনেজাৰ আলিপুৰদুৱাৰ জাংচনৰ আণ্ডাৰত অহা এইখিনি এৰিয়া আপোনাৰ ৰেলৱেৰ ভিতৰত যিমান অনঅথৰাইজ প্ৰিমাইচেছ আছে তেখেতলোকক আগতে 3 মাহৰ আগত ন'টিছ দিয়া হৈছিলে, 1 মাহৰ আগত ন'টিছ দিয়া হৈছিলে আৰু পুৰা প্ৰচেছ ফ'ল' কৰি ৰেলৱে এইটো আপোনাৰ এভিকশ্যনটো কৰি আছে। ইয়াতে আপোনাৰ ক্লাব আনঅথৰাইজ ক্লাব কিবা কিবি আছে সেইবিলাক এইটো আজি এভিকশ্যন চলি আছে। এইটো ৰেলৱেৰ কিবা ডেভেলপমেণ্টেল ৱৰ্কছ তেখেতলোকে কৰিব আৰু বহুত দিনৰ পৰা তেখেতলোকে নটিছো দিছে প্লাছ পাব্লিক এনাউন্সমেণ্টো কৰি আছে। মই নিজে আপোনালোকেও চাগে শুনিছে চাগে অল অভাৰ কোকৰাঝাৰ টাউন তেখেতলোকে হেৰি কৈছে কি এভিকশ্যনটো অমুক তাৰিখে হ'ব আৰু সেইটো সেইমতে আজি 10টা 10:30 পৰা এভিকশ্যনটো ষ্টাৰ্ট হ'ব। এইটো আপোনাৰ এতিয়ালৈকেতো হেৰি কোৱা নাই। আমাৰ যোনটো আপোনাৰ হেৰি পাতিছে অৰ্ডাৰটো তাত 12টা ষ্ট্ৰাকচাৰ দেখুওৱা আছিলে, এইটো 2টা হৈছে আমাৰ ক্লাব। মন্দিৰটো নাই মন্দিৰ চন্দিৰ ৰিলিজিয়াছ ষ্ট্ৰাকচাৰটো চোৱা নাই তেখেতলোকে। পিছত ডিচিজন ল'ব ৰেলৱে যি কৰে। আজি আনঅথৰাইজ ক্লাবছ আৰু এনেকুৱা হেৰি নথকা আপোনাৰ বিল্ডিংছ আছিলে য'ত মানে মানুহ চানুহ নাই সেইখিনি ভাঙা হৈছে।